Hello everyone, welcome back to my videos. আজি পাঠটোৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিজ্ঞানৰ পৰ্যাবৃত্ত তালিকাৰ নবল গেছ বা নিষ্ক্ৰিয় গেছৰ ওপৰত প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো মনোযোগেৰে আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। তেতিয়া আৰম্ভ কৰোঁ। সম্ভ্ৰান্ত গেছ। সম্ভ্ৰান্ত গেছ হৈছে পৰ্যাবৃত্ত তালিকাৰ 18 নং গোটৰ মৌলসমূহ। এই গেছসমূহ বাহিৰৰ ইলেক্ট্ৰন খোল ভেলেন্স চেল সম্পূৰ্ণভাৱে পূৰ্ণ হৈ থকাৰ বাবে ইহঁতে সাধাৰণতে আন মৌলৰ সৈতে সহজতে ৰাসায়নিক বিক্ৰিয়া নকৰে। সেইবাবে ইহঁতক নিষ্ক্ৰিয় গেছ ইনাৰ্ট গেছ বুলি কোৱা হয়। তালিকাখনত থকা সম্ভ্ৰান্ত গেছসমূহ 18 নং গোটত মুঠ 6টা মৌল আছে। তাৰে প্ৰথম 5টা গেছীয় অৱস্থাত থাকে। সেইকেইটা হ'ল হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন হৈছে ই এটা তেজস্ক্ৰিয় মৌল। সম্ভ্ৰান্ত গেছসমূহৰ নাম আৰু পৰমাণু সংখ্যা: হিলিয়াম 2, নিয়ন 10, আৰ্গন 18, ক্ৰিপ্টন 36, জেনন 54, ৰেডন 86। ইহঁতৰ পৰমাণু সংখ্যা: ইলেক্ট্ৰনিক বিন্যাস, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। নবল গেছসমূহৰ বৈশিষ্ট্যৰ মূল কাৰণ হৈছে পূৰ্ণাংগ বহিঃকক্ষ। ইয়াত ইলেক্ট্ৰনিক বিন্যাসখিনি দিয়া আছে, তোমালোকে এইখিনি ইয়াৰ পৰা চাই পিনি মুখস্থ কৰি ল'বা। হিলিয়াম, নিয়ন, আৰ্গনৰ ইলেক্ট্ৰনিক বিন্যাস দিয়া আছে। ক্ৰিপ্টন, জেনন, ৰেডনৰ। মনত ৰখা কথা পৰীক্ষাৰ বাবে নবল গেছসমূহৰ অন্তৰ্গত গেছবিলাকক নিষ্ক্ৰিয় ইনাৰ্ট গেছ বুলি কোৱা হয়। সকলো নবল গেছ এক পৰমাণুক হয়। সাধাৰণতে নবল গেছসমূহে ৰাসায়নিক বিক্ৰিয়াত অংশ নলয়। হিলিয়াম সকলোতকৈ পাতল আৰু সৰ্বাধিক নিষ্ক্ৰিয় নবল গেছ। সম্ভ্ৰান্ত গেছসমূহৰ বৈশিষ্ট্য: পৰ্যাবৃত্ত তালিকাৰ 18 নং গোটত থাকে। বাহিৰৰ কক্ষ ভেলেন্স চেল সম্পূৰ্ণকৈ ইলেক্ট্ৰনে পূৰ্ণ। হিলিয়ামৰ 2টা ইলেক্ট্ৰন ডুপ্লেট থাকে আৰু বাকী সকলোৱে 8টাকৈ ইলেক্ট্ৰন অক্টেট থাকে। সাধাৰণ অৱস্থাত ৰংহীন, গোন্ধহীন আৰু স্বাদহীন গেছ। আন মৌলৰ সৈতে সহজতে বিক্ৰিয়া নকৰে। এক পৰমাণুক মনোএটমিক গেছ। ৰাসায়নিকভাৱে অতি কম সক্ৰিয়। বায়ুমণ্ডলৰ আৰ্গন আটাইতকৈ বেছি পোৱা যায়। ইয়াৰ এইখিনি হ'ল বৈশিষ্ট্য। HSLC পৰীক্ষাৰ বাবে মনত ৰাখিবলগীয়া কথা: গোট 18 ভেলেন্স চেল, হিলিয়ামৰ 2, বাকী 8। প্ৰকৃতি: অতি কম সক্ৰিয়। ৰিচিভ অন্য নাম: ইনাৰ্ট গেছ, ৰেয়াৰ গেছ, নবল গেছ। মনত ৰখা কথা বা পৰীক্ষাৰ বাবে নবল গেছসমূহৰ অন্তৰ্গত গেছবিলাকক নিষ্ক্ৰিয় ইনাৰ্ট গেছ বুলি কোৱা হয়। সকলো নবল গেছৰ এক পৰমাণু মনোএটমিক হয়। সাধাৰণতে নবল গেছসমূহে ৰাসায়নিক বিক্ৰিয়াত অংশ নলয়। হিলিয়াম সকলোতকৈ পাতল আৰু
সৰ্বাধিক নিষ্ক্ৰিয় গেছ বুলি কোৱা হয়। এই মৌলসমূহ বা মুখ্য বৈশিষ্ট্যসমূহ দশম শ্ৰেণীৰ স্তৰত মনত ৰাখিবলগীয়া মূল ধৰ্মসমূহ হ'ল সম্পূৰ্ণ যোজক কক্ষ কমপ্লিট ভেলেন্স চেল, হিলিয়ামৰ বাহিৰৰ কক্ষত 2টা ডুৱেট আৰু বাকী আটাইকেইটা গেছৰ বাহিৰৰ কক্ষত 8টাকৈ অক্টেট ইলেক্ট্ৰন থাকে, অৰ্থাৎ ইহঁতৰ বাহিৰৰ কক্ষটো সম্পূৰ্ণৰূপে পৰিপূৰ্ণ হৈ থাকে। ৰাসায়নিকভাৱে নিষ্ক্ৰিয় কেমিকেল ইনএক্টিভিটি। ইলেক্ট্ৰন গ্ৰহণ, বৰ্জন বা ভাগ বতৰা কৰি আন মৌলৰ সৈতে বান্ধোন গঠন কৰাৰ প্ৰয়োজনীয়তা ইহঁতৰ নাথাকে। সেয়েহে সাধাৰণ অৱস্থাত এই গেছবিলাকে আন কোনো মৌলৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে আৰু সেইবাবে ইহঁতক নিষ্ক্ৰিয় গেছ বোলা হয়। নিষ্ক্ৰিয় গেছ কি কাৰণে বোলা হয় এইটো ভালদৰে চাব। যোজ্যতা ভেলেন্সি। যিহেতু ইহঁতে আন মৌলৰ সৈতে ৰাসায়নিক সংযোগ স্থাপন নকৰে, সেয়েহে এই মৌলসমূহক যোজ্যতা শূন্য ধৰা হয়। এক পৰমাণুক মনোএটমিক। এই গেছসমূহৰ মুক্ত অৱস্থা অণু হিচাপে নহয়, বৰঞ্চ এক পৰমাণু মনোএটমিক গেছ হিচাপে পঞ্জীভূত হৈ থাকে। সেইকাৰণে হিলিয়াম, নিয়ন আৰু আৰ্গন, যেনে হিলিয়াম, নিয়ন আৰু আৰ্গন। ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ। বৰ্ণ আৰু গন্ধ। সকলো বৰ্ণহীন আৰু গন্ধহীন অৱস্থা সাধাৰণ তাপমাত্ৰাত সকলো গেছীয় অৱস্থাত থাকে। একাণৱিক মনোএটমিক। একাণৱিক অণু একোটা পৰমাণুৰে গঠিত। হিলিয়াম, নিয়ন, আৰ্গন ইত্যাদি। গলন আৰু স্ফুটনাংক অতি নিম্ন। হিলিয়ামৰ স্ফুটনাংক 269 ডিগ্ৰী চেণ্টিগ্ৰেড। ঘনত্ব পাতল। হিলিয়াম আটাইতকৈ পাতল। দ্ৰাৱতা পানীত অতি। ৰাসায়নিক ধৰ্ম। নিষ্ক্ৰিয়তা। পূৰ্ণাংগ অক্ষকৰ বাবে ইলেক্ট্ৰন দান আৰু গ্ৰহণ কৰিব নোৱাৰে। সাধাৰণতে কোনো যৌগৰ গঠন নকৰে। জেনন আৰু ক্ৰিপ্টনৰ কিছু যৌগ যেনে জেনন F2, জেনন F4, জেনন O3 পোৱা যায়, কিন্তু সাধাৰণতে নিষ্ক্ৰিয় বুলি ধৰা হয়। ৰেডন তেজস্ক্ৰিয়, সেয়েহে বিপদজনক। পৰ্যায়বৃত্ত তালিকাৰ অৱস্থানৰ কাৰণ। সকলোৰে শেষ কক্ষ পূৰ্ণ। স্থিতিশীলতা সৰ্বাধিক। গ্ৰুপ 18 পূৰ্বতে গ্ৰুপ 0 বুলি কোৱা হৈছিল। সময়ে সময়ে পৰ্যায়বৃত্ত তালিকাত শেষত ৰখা হয়। সদশেষত তোমালোক আটাইলৈ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি পাৰ্ট 1 ভিডিঅ'টো ইমানতে সামৰিছোঁ। পাৰ্ট 1 ভিডিঅ'টো চাবলৈ নাপাহৰিবা। ধন্যবাদ।